আজি নিখিল ছাত্ৰ সন্থাৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস মই অংশগ্ৰহণ কৰি ভাল লাগিল, কাৰণ যিটো ছাত্ৰ সংগঠনত মই প্ৰায় ২৫ বছৰ মই সময় দিছিলোঁ, গতিকে সেই ছাত্ৰ সন্থাটোৰ আজি প্ৰতিষ্ঠা দিৱস মোৰ ভাল লাগিল ওদালগুৰি জিলাত। আৰু নিখিল ছাত্ৰ সন্থা সদায় জাতিৰ কাম কাজ কৰি থাকক, সকলো জাতিৰ লগত একেলগে সমন্বয় এটা সম্পৰ্ক ৰক্ষা কৰি থাকক তেখেতসকলে। আৰু জাতিৰ যি অসংখ্য সমস্যা আছে, যি অটনমিৰ সমস্যা হওক, ৰাভা সমাজৰ বাহিৰ থকা ৰাভা মনৰ সমস্যা হওক, অসম মেঘালয়ৰ সমস্যা হওক, তেওঁলোকে এক সংগ্ৰামৰ যোগেদি সমস্যা সমাধান কৰক, বিভিন্ন জাতি জনগোষ্ঠীৰ লগত এটা সুন্দৰ সম্পৰ্ক বজাই ৰাখক। আৰু আজি ইয়াত আহি মই দেখিলোঁ সুন্দৰভাৱে ইয়াত ৰাভা বড়ো বিভিন্ন জনগোষ্ঠী এটা সুন্দৰ সম্পৰ্কৰ মাজেৰে এই অনুষ্ঠানত গঢ় লৈ উঠিছে। এই সম্পৰ্ক অটুট ৰাখক, এই সম্পৰ্ক এনেকৈ আগবঢ়াই লৈ যাওক, আৰু তেতিয়া জনজাতি শক্তিটো, জনজাতীয় যি সম্পৰ্ক সেইটো একত্ৰিত হৈ থকাৰ লগে লগে আমি জনজাতীয় সমাজ, সেই ৰাভাই হওক, সেই বড়ো হওক, সেই গাৰো হওক, সেই মিচিং হওক, আমি আগবাঢ়ি যাব পাৰিম। আৰু আমাৰ অমীমাংসিত সমস্যাসমূহ সমাধান কৰাৰ কাৰণে সুবিধা হ'ব। আৰু নিখিল ছাত্ৰ সন্থাৰ যি দাবী ২০২৬ আগত 6 শিডিউল, তাৰ আগত ডেভেলপমেণ্ট কাউন্সিল, ভাষা ইমপ্লিমেণ্ট ২০২৫ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, এনেবোৰ সমস্যা সমাধান হওক, তাৰ কাৰণে নিখিল ছাত্ৰ সন্থাই সুন্দৰভাৱে কাম কাজ কৰক। আৰু নিখিল ছাত্ৰ সন্থাৰ মই দীৰ্ঘায়ু কামনা কৰিলোঁ। গঢ় লোৱা থত মই নিশ্চয় প্ৰকাশ কৰিম। আজি তাৰ ইতিমধ্যে আমি টেলেণ্ট 20 আমি আৰম্ভ কৰিছোঁ। ৰাভা মানুহসকলক কেনেধৰণে আমি UPSC APSC আমি লৈ যাব পৰা যায়, IIT এইমছত মেডিকেলৰ ইঞ্জিনিয়াৰিং ষ্টুডেণ্টসকলক কেনেকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব পৰা যায়। আৰু আমি এৱাৰনেছ কেম্পেইন এটা কৰাই আছোঁ, কি ধৰণে শিক্ষাটো নহ'লে কেনেকৈ মানুহ দুৰ্বল হৈ যায়, শিক্ষাটো হোৱাৰ লগে লগে মানুহ কেনেকৈ সাহসী হয়, কেনেকৈ আগবাঢ়ি পৰা যায়, তাৰ এক পৰিৱেশ, তাৰ পৰিস্থিতি আমি ৰাখিছোঁ, পৰিকল্পনা আছে। সেই পৰিকল্পনাসমূহ নিখিল ছাত্ৰ সন্থাৰ লগত একেলগে আমি লগ লৈ কাম কাজখিনি কৰি আহিছোঁ। আৰু সেইসমূহ 10 বছৰ আমি এটা পাইলট প্ৰজেক্ট হিচাপে কাম আৰম্ভ কৰিছোঁ। আমি ভাবোঁ 10 বছৰ পাইলট প্ৰজেক্ট হিচাপে কৰাৰ পিছত আমি গম পাম যে আমাৰ যি সিদ্ধান্ত কিমান ছাকচেছ, কিমান আনছাকচেছ। থেংক ইউ।